প্ৰথমতে মই আমচুৰ ফালৰ পৰা গোবৰদানা আৰক্ষীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিছুদিন পূৰ্বে গোবৰদানা আৰক্ষী থানাৰ অন্তৰ্গত একদম নিচেই কাষতে এটা বাল্য বিবাহৰ খবৰ আমি আমচুৱে লাভ কৰিছিলোঁ। তাৰ পিছতে আমাৰ আমচুৰ ল'ৰাখিনি আৰু সেই সমাজৰ মুখিয়াল ব্যক্তিসকলক লৈ আমি সেইটো ঘৰত উপস্থিত হৈছিলোঁ। উপস্থিত হোৱাৰ পিছত সেই যিজন ল'ৰাৰ লগত বাল্য বিবাহ হৈছিলে সেই ল'ৰাকো আমি সেইটো ঘৰতে হাতে লোটে ধৰা পেলাইছিলোঁ। তাৰ পিছত আমি গোবৰদানা আৰক্ষীৰ লগত যোগাযোগ কৰিছিলোঁ। গোবৰদানা আৰক্ষী ফালৰ পৰা তেওঁলোকক লগে লগে উঠাই আনিছিলে, উঠাই আনি জেল হাজতলৈ প্ৰেৰণ কৰিছিলে। আৰু সেই সময়তে আমি দাবী উত্থাপন কৰিছিলোঁ যে এই বাল্য বিবাহৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে, কাজী হওক বা মৌলবী হওক, যোনেই নহওক কিয় যিসকল ব্যক্তিয়ে জড়িত আছে তেওঁলোকক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। কিন্তু আমি আৰক্ষীক আমি দেখা পাইছোঁ সেই তদন্তটো ক্ষীপ্ৰ গতিত চলি আছিলে। আজি সদৌ শেষত আকৌ দুইজন মানুহক সেই কেছতে গ্ৰেপ্তাৰ কৰিলে। গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছে। আমি গোবৰদানা আৰক্ষীক আমচুৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনতো যাতে তেনেকুৱা আৰু ক্ষীপ্ৰ গতিত এই বাল্য বিবাহৰ বিৰুদ্ধে আৰু অসামাজিক কাম কাজৰ বিৰুদ্ধে যাতে আৰক্ষীয়ে কঠোৰ দৃষ্টি ৰাখে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আচলতে মানুহৰ শিক্ষাৰ অভাৱ হৈছে। আমি বিভিন্ন সময়ত সজাগতা সভা অনুষ্ঠিত কৰিছোঁ, মানুহক বুজাইছোঁ। তাৰপিছতো আমি দেখা পাইছোঁ একাংশ ব্যক্তিয়ে আচলতে তেওঁলোকৰ কি হৈছে আমি নাজানো। তেওঁলোকে আচলতে নিজৰ মুনাফাৰ কাৰণে কিছুমান আচলতে আমি গম পাওঁ যে কিছুমান কাজী আৰু কিছুমান মুন্সীয়ে আচলতে কিছুমান অলপ টকাৰ বিনিময়ত তেওঁলোকে তেনেকুৱা কাম কৰাৰ কাৰণে সুযোগ প্ৰদান কৰে। সেই হিচাপে আমি ভাল পাইছোঁ আৰক্ষীয়ে যে মুন্সী হওক বা যি মৌলবী হওক বা কাজীক যে তেওঁলোকে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। এই ক্ষেত্ৰত আমি আৰক্ষীক আমি প্ৰতিশ্ৰুতি দিছোঁ আমি অনাগত দিনতো সহযোগ কৰি। আমাক তো পুলিচ ধরে না, আমি নিজে আইছোঁ। কি কাৰণত আহিছে? নিজে আইছোঁ তাৰমানে আমাৰ ওপৰত কেছ জাপি দিছে। সেইটোতো আমি নাজানো কাই সেইটো কি ই আশ্ৰফ বুলি এটা মানুহ মোৰ ঘৰত দিছে। আপুনি কি কাম কৰে? আমিতো খেতি বাতি কৰা মানুহ। আপুনি বাল্য বিবাহৰ লগত জড়িত আছিল? বাল্য বিবাহ আমি কৰা নাই। আমি এই আগৰ পৰা প্ৰায় 25 বছৰ ধৰি কাজিৰ কাম কৰোঁ। আমি বাল্য বিবাহ কৰা নাই। ছোৱালীজনীৰ বয়স কিমান আছিল যোনজন বিয়া পাতিছিল আপুনি? আমি সেইটো যেতিয়া তাহোনে কৈছে আমি মানা কৰি দিছোঁ। কেতিয়া বিয়াটো পাতিছিল আপুনি? আমি বিয়া পাতিম কিয়নকে আমাক বিয়া পাতি দিছিল যে আপুনি কাজী আছিল ন? আপুনি যি ছোৱালীজনী বিয়া পাতি দিছিল কেতিয়া বিয়া পাতি দিছিল? যিদিনাখন বিয়া হৈছিল আপুনি কিমান ৰাতিত আহিছিল বিয়া পাতি? সেইটো আমাক ৰাতি যাই আনছে আপোনাৰ এই 12টাত, ৰাতি 12টাত যাই আনছে। আহিছোঁ, আহি তপাছো কৰিছোঁ। তাৰ ছোৱালীজনীৰ বয়স হোৱা নাই। আমি পাছত বিয়া পৰা নাই, আমি গুচি গৈছোঁ। কোনে বিয়া কৰিছিল? পৰা সেইটো আমি নাজানো, সেইটো আমি ক'ব নোৱাৰোঁ। আমি গুচি গৈছোঁ।